আমি তেলাম গাঁৱৰ পৰা আহিছোঁ। আমি মিৰিজিম, গণ্ডৌগন, পিয়ৰ মুগাৰ মেখেলা চাদৰ, টচৰ মেখেলা চাদৰ, কটনৰ গামোচা, কটনৰ মেখেলা চাদৰ, গাছেং, পিয়ৰ মুগাৰ স্কাৰ্ফ সেইবোৰ আনিছোঁ। কেনে পাইছে গ্ৰাহকটো আহিছে বাৰু, সৰু সুৰা এৰকক গামোচাবোৰ চেল হৈছে। যিটো বস্তু নেকি এতিয়া মিৰিজিমটো আপোনালোকে কেনেকৈ বৈ ওলালে আৰু কিমান দিন লাগে? আমি মিৰিজিমটো আগতকৈ অকণমান পাতল কৰিবৰ কাৰণে, মিৰিজিমটোতো বহুত গধুৰ হয়, সেইকাৰণে গধুৰ বুলি আমাৰ মানুহে ইমান হেৰি কৰা নাই, কিন্তু তাৰ গুণাগুণটো নাজানে। এতিয়া মিৰিজিমটো অকণমান পাতল কৰিবৰ কাৰণে মই এৰী সূতা বানি দিছোঁ, দীঘে দিছোঁ এৰী, আৰু বানীত আমাৰ কপাহৰ সূতাটো দুলুম কাটাটো যিটো দুলুম বুলি কয় হয়। আমি কিমানত বেছিম মানে এতিয়াতো তাৰ প্ৰাইচটো আমি নাজানো, তথাপিও এনেই 50,000 লিখি থৈছোঁ, যিহেতু 500-600 বছৰ আৰামছে ভালকৈ ইউজ কৰিলে যাব সেইটো কাপোৰ। কিমান দিন লাগে? আমি মানে 30 দিন লাগিব একেৰাহে মানে হেৰি কৰিলে, সূতা কাটি কটনৰ পৰা। আজিকালিতো কপা গছ নাই, সেইকাৰণে তাত লদা পোৱা যায় বজাৰত, সেই লদাটো কিনি সেই লদাটোক আকৌ হেৰি আমাৰ পিকঙেৰে বনাই ল'ব লাগিব, ফালি তাৰপাছত আকৌ পৰেটোৰে হেৰি কৰিব লাগিব। সেইকাৰণে তেনেকৈ অলপ মেহনতটো আছে। এতিয়া বনোৱাটোৱে বহুত মই মোৰ শাহুমাৰ পৰা মই শিকি লৈছোঁ, তাৰ জহতে এখন বনাই উলিয়াইছোঁ, শিকাই দিছে। আৰু বাকী গণ্ডৌগন কিমানত বেচিব? গণ্ডৌগনটো 1500 লিখি থৈছোঁ, পিয়ৰ কটনৰ গণ্ডৌগন এনেই 1200-1000ৰ ভিতৰত দিম আৰু। মিচিং মেখেলা চাদৰ ঊলৰ হ'লে মানে কোৱালিটি চাই, ফুলটো চাই 5000 এনেকুৱাকৈ। তাৰপাছত সেই পিয়ৰ যিটো আমাৰ মুগাৰ মেখেলা চাদৰবিলাকক 60,000 কৈছোঁ। তাতে যদি কিনিম বুলি ভাবে কোনোবা, তেতিয়াহ'লে মানে অকণমান মিলা মিছা কৰি দিম। মুহূৰ্তত আমাৰ এই জোনাই তথা প্ৰতিটো চেনেললৈ মোৰ ফালৰ পৰা আমি এক্সপ' আমাৰ যিটো PUG এক্সপ' মেলা, ইয়াৰ হৈ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি প্ৰথম অৱস্থাত আমি যিধৰণে আমি ইয়াত জোনাইৰ মহকুমাৰ অন্তৰ্গত আমাৰ এই তেলাম জাথুম গাঁৱত আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াত এটা আমি এক্সপ' মেলা পাতিবলৈ গৈ আছোঁ। আজি প্ৰথম দিন আমাৰ সুবনবন্দিৰ মুখ্যধাৰা আমি যিহেতু আমি মুকলি কৰিব লাগে, ইয়াত আমাৰ অতিথি হিচাপে আমাৰ মাননীয় আমাৰ জোনাই মহকুমাৰ জোনাই সমষ্টিৰ বিধায়ক মাননীয় আমাৰ ভুৱন পেগু ছাৰক আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছিলোঁ। কিছু অসুবিধাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে, তেখেতে এজন ৰিপ্ৰেজেণ্টেটিভ এজন পঠাইছে আমালৈকে। আৰু ইয়াতে আমাৰ মাজত আছে আমাৰ আজি মুখ্যধাৰ হিচাপে মানে অনাৰেবল আমাৰ গেষ্ট আছিলে আমাৰ মাননীয় অৰুণাচল প্ৰদেশৰ মাননীয় ৰেকাৰ্ডো ছাৰ আমাৰ মাজত আজি উপস্থিত হৈছেহি। তেখেতে আমাৰ আজি এক্সপ' মেলাৰ যি উদ্বোধন তেখেতে কৰি দিয়া, আমি তেখেতলৈ যথেষ্ট ধন্যবাদ যাচিছোঁ। আজি ক'ব লাগিব যে আজি আমি যিটো কাৰ্যসূচী আমি এই জোনাইবাসী তথা ধেমাজি জিলাৰ অন্তৰ্গত সকলো প্ৰান্তৰ পৰা যিটো ৰাইজক আমি সঁহাৰি এটা বিচাৰিম আজিৰ দিনত, যিহেতু আমি আজি যি এটা আমি এক্সপ' মেলা ইয়াত প্ৰায় আমি অসম ভিত্তিত বুলি ক'বলৈও বেয়া নহয়, যিহেতু আমাৰ বাক্সা, ওদালগুৰি, লগতে আমাৰ ইফালে তিনিচুকীয়া, নগাঁও আৰু ইফালে আমাৰ আছে যোৰহাট আৰু এই ধৰণে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি গোটেই জিলাসমূহৰ পৰা আমাৰ ইতিমধ্যে আমাৰ এক্সপ'ৰ কাৰণে যথেষ্ট স্থলত আমি ইতিমধ্যে অংশগ্ৰহণ কৰিছে। তেখেতসকলে নিজৰ স্থানটো লৈ এতিয়া নিশ্চয় প্ৰদৰ্শনৰ লগতে তেখেতৰ যি বিক্ৰী বা বাণিজ্য সেইখিনি তেখেতসকলে আগবাঢ়ি আছে। আমি ইয়াত বিশেষকৈ আমি লাগি থকা এই অঞ্চলত জনগোষ্ঠী হিচাপে আমাৰ মিচিং, বড়ো আৰু ৰাভা আৰু তেনেকৈ অন্যান্য জনগোষ্ঠীসমূহ ইয়াত আমাৰ আছে। আমি সেইধৰণে মিচিং আৰু বড়ো সম্প্ৰদায়ৰ যিখিনি নিজস্ব যিখিনি খাদ্য সম্ভাৰ এইখিনি আমি ইয়াতে প্ৰস্তুত কৰিব ইতিমধ্যে আমি খাদ্যমেলাত প্ৰস্তুত কৰি দিছোঁ। আৰু লগতে অন্যান্য জনগোষ্ঠীৰ যিখিনি খাদ্য যি সম্ভাৰ সেইখিনি আমি ইয়াতে আমি প্ৰদৰ্শনৰ লগতে ইয়াতে মানে উপভোগ কৰিবৰ কাৰণে আমি এইখিনি প্ৰস্তুত কৰিছোঁ। আমাৰ ইতিমধ্যে ইয়াত ষ্টল হিচাপে আমাৰ এক্সপ'ৰ্ট আছে আমাৰ 90 আছে, 90টা আছে। তাৰ ইফালে আমাৰ
খাদ্যমেলাত থাকি ইতিমধ্যে 50টা হৈ গ'ল। ইতিমধ্যে আমি ইমানটোলৈ আগবঢ়া নাছিলোঁ, তথাপি ৰাজহুৱা যিখিনি কিবা যিখিনি ষ্টলৰ মানে অৱস্থা চাই আমি যিটো বাণিজ্যৰ কাৰণে যিটো অৱস্থা চাই আমি এইখিনি ইতিমধ্যে আমি 50টালৈকে আগবঢ়াই দিব লগা হ'ল। আৰু ইয়াতে আমাৰ যথেষ্ট সৰু সুৰা কিছুমান ষ্টল আছে, যিবিলাক আমি হিচাপ যদি কৰে অন্ততঃ আমি 200ৰ ওপৰত আমাৰ ষ্টল চলি আছে। তৰফৰ পৰা আমাক নিউজ লাইভ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ থাকিলে আপোনালোকৰ অহাৰ বাবে। আমি ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ। আমি জোনাই অঞ্চলৰ এৰিয়া সৰু এটা জেগা, নদী কাষতে আমাৰ মিচিং বা জনজাতি আমি ইয়াত নৈ বৈ থকা জেগা হয়। সেইকাৰণে আমি ইয়াত সকলো থলুৱা জাতিৰ মিচিঙে হওক, বড়োৱে হওক, ৰাভাই হওক, যি জাতিয়ে হওক, আমি ইয়াত একেলগে থকা জাতি হয় আৰু একেলগে বসবাস কৰা। সেইকাৰণে সকলোকে আহিব আৰু ৰাইজক আমি আহ্বান কৰিছোঁ সকলোৱে আহিব আৰু আমাক যাতে শান্তি আৰু শৃংখলা বজাই ৰাখিবৰ কাৰণে ধন্যবাদ। ডাঙৰ পৰাই আহিছোঁ, পেলামাৰি হয়। আজি বিক্ৰী বাৰ্তা ইমান এটা হেৰি নাই, মানে কি ক'ম, প্ৰথম ষ্টাৰ্টিংটো, তথাপি বৰ্ণি বাৰ্তাটো কৰিছোঁ আজি। কি আপুনি ড্ৰেছ কোনটো জনগোষ্ঠী ক'বলৈ গ'লে ইয়াত তিৱা, নাগা আৰু কিছুমান মিচিঙো আছে। এনেকৈ মানে ভেৰাইটিজ মানে চব মিক্স কৰি আনিছোঁগৈ আৰু। প্ৰাইচটো আপোনাৰ নাগা ফুটকেইটা এনে 1800 আৰু তিৱা ফুটটো 1300 আৰু আপোনাৰ যোনটো এইটো পাটৰ ফুটকেইটা 900 আৰু মাফলাৰ আছে হাজং, তিৱা, নাগা, মিচিং, কাৰ্বি